ইণ্ডিয়া আৰু ভূটান গেট এইটোৱে হয়। ইয়াৰ পৰা এইটো গেটটো পাৰ হ'লে হাই ফ্ৰেণ্ড, আজি নতুন এটা ব্লগত আকৌ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ ব্লগটো ইয়াতে ভূটান বৰ্ডাৰৰ ওচৰ পাজৰ মই জেগাবিলাক অলপ ঘূৰি আছোঁ। ইয়াত ধুনীয়াকৈ পতঞ্জলিৰ ইয়াত এৰিয়া আছে, পতঞ্জলি কোম্পানী, আৰু ইয়াত ৰামদেৱজী আহি থাকে মাজে মাজে। এইটোৱে হয় কোম্পানীটো। ইয়াৰ পৰা অলপ দূৰ আছে, ইয়াৰ পৰা দেখি নাপায় বাৰু ঘৰবিলাক। এইটো বহুত ডাঙৰ এৰিয়া, কমচে কম ইয়াত কিমান 400 নে 500 বিঘা হৈছে এৰিয়াটো। ইমানখিনি এৰিয়া আছে। ইয়াত স্কুল আছে ধুনীয়াকৈ, ইয়াত ক্লাছো হয় আৰু ৰামদেৱজীৰ প্ৰণাম সেইবিলাক শিকোৱায় ল'ৰা ছোৱালীক, যাতে ল'ৰা ছোৱালীবোৰ সুস্থ থাকে, সেইবিলাক ব্যায়াম শিকোৱায়। এইটো কোম্পানী অলপ চাই আহিলোঁ, বাহিৰৰ পৰা চালোঁ আৰু ভিতৰত সোমাই নগ'লোঁ। অলপ গ'লে এইটো পাহাৰ আছে, পাহাৰ মানে এইটো ভূটান এৰিয়া পৰে। ভূটানততো আজিকালি যাবই নিদিয়ে শুনিলোঁ, নহ'লে যোৱাৰ আশা আছিলে ভূটান জেগাটো চাবলৈ। আৰু বিশেষকৈ মই ভূটান জেগাটো চাম বুলিয়ে আহিছিলোঁ, কিন্তু নহ'লগৈ। হ'লেও ওচৰ পাজৰ এইখিনি জেগা অলপ চালোঁ আৰু এইটো পতঞ্জলিৰ স্কুল বাউণ্ডাৰীটো, এইটো স্কুলৰ মেইন গেট। বহুত ধুনীয়া বনাই ৰাখিছে পৰিৱেশটো, বিৰাট ধুনীয়া পৰিৱেশ বনাই ৰাখিছে। ফুল গছ আছে, নানা ধৰণৰ গছ গছনি ৰুই থোৱা আছে ইয়াত ভিতৰত। আৰু এইটো স্কুললৈ সোমাই যোৱা মেইন অফিচ। ইয়াৰ পৰা এই পাছফালে আছে স্কুলটো, ভালকৈ দেখি পোৱা নাই বাৰু ইয়াৰ পৰা। এইখিনি এৰিয়া পতঞ্জলিৰ। আৰু এইটো চাওক, ইমান ডাঙৰ বেলগছ, আগত মই কোনোদিন দেখা নাছিলোঁ। গুৰিত চাওক ইমান ডাঙৰ, এইটো কমচে কম 100 বছৰমান হ'ল নেকি বুলি কৈছে অনুমান। এইটো গুৰিটো কমচে কম 10 ফুট গোলাই হ'ব, ইমান ডাঙৰ। আচৰিত লাগি গ'ল দেখি পেলাই। চাওক গুৰিটো, আৰু এইপিনে শিপাইদি পোখা ওলাইছে, এইটো বেল পুলি নিচিনা ওলাইছে শিপাৰ পৰা। এইটো চাওক বেলপাত। আৰু এইটো বাঁহ নতুনকৈ দেখিছোঁ, কি ইমান ডাঙৰ বাঁহ, এইটো বহুত ডাঙৰ বাঁহ। এইটো কি বাঁহ জানো। ইমান তলত আছে পানী, বহুত তলত, চাবলৈ ভয়ে লাগে। এইটো পতঞ্জলিয়ে দিয়া কুঁৱা হয়। ইয়াত চাইনবোৰ্ড বনাই দিছে ধুনীয়াকৈ, পতঞ্জলিৰ দ্বাৰা খোৱা পানীৰ ব্যৱস্থা। আৰু আমি এতিয়া গৈ আছোঁ ভূটান গেটটো চাবলৈ। এইটো দাদা এজনক লগ পাইছোঁ, এই দাদাৰ লগতে গৈ আছোঁ এতিয়া ভূটান গেটটো চামগৈ। ইয়াৰ পৰা বেছি দূৰ নহয় হেনো, 10-15 মিনিটমান লাগে। তাতে গৈ আছোঁ এতিয়া। মেঘ গেলে পানী আহে, মেঘ নাহিলে বৰষুণ থাকে আৰু খৰালি নাথাকে। গাঁৱলীয়া মানুহ হাতৰা পায়, ঘাঁহ নি ধৰা পাছত ওলাই আছে। নামিব লাগিব নেকি? নালাগিব, নামিলে ভাল হ'ব। সেই নালাগে। Heavy na. पूरा बैग ना और रुक जाएगा। जो मोबाइल से है सर जो है बंद है जरूर सकते इंडिया जन्म एक्सीडेंट बंद बंदा मोबाइल ये की जगह पे है হাতীডোবা কয় হেনো এইডোখৰ জেগাটো। আহি পালোঁ আমি মেইন ৰাস্তা, মেইন ৰোড, হাই ৰোড পালোঁহি। আহে এই ৰাস্তাটো ৰঙিয়াৰ পৰা ডাইৰেক্ট ভূটানলৈ যায়। এইটো মেইন ৰাস্তাত পালোঁ এতিয়া অলপ ভাল লাগিছে মেইন ৰাস্তাত গৈ পেলাই। আৰু এইটো কিবা মন্দিৰ ইয়াত বনাইছে। আৰু এইবিলাক জেগাই জেগাই এনেকৈ চেক গেট থাকে। ইয়াতো আৰ্মি আছে, ফৌজি। ইয়াৰ পৰা আৰু
বেছি দূৰ যাব নালাগে, অলপ গ'লে পাই যাব। এইখিনি জেগাটো বাক্সা জিলা পৰে নেকি। বহুত জেগাবোৰ ভাল লাগে ইয়াত চাই পেলাই, কি ধুনীয়া জেগা, ৰাস্তাও ইমান ধুনীয়া। আৰু প্ৰথমবাৰ গৈ আছোঁ ভূটানলৈ, চাই লওঁ কেনেকৈ হয়। ভূটান গেটটো কোনোদিন দেখা নাছিলোঁ, আজি মই চাবলৈ গৈ আছোঁ ভূটানৰ গেট, কেনেকৈ হয় ভূটানৰ গেট। আৰু সেই গেটৰ পৰা সোমাই যাব লাগে ভূটানলৈ। আকৌ কেতিয়াবা আহিলে মানে এইটো ভূটানলৈ সোমাবলৈ চেষ্টা কৰিম। ভূটান জেগাটো অলপ চাবলৈ বহুত মন গৈ আছে, আৰু পাবলৈ হৈছেগৈ এতিয়া। গেটটো ওচৰত আহি পালে আৰু এটি গেট না। এইটো ভূটান গেট, ইয়াৰ পৰাই ভূটানলৈ সোমাই যায়। এইফালে সোমাবলৈ নিদিয়ে বাৰু ভিতৰত। আহি চালোঁ ভূটান গেটটো, ইণ্ডিয়া আৰু ভূটান গেট এইটোৱে হয়। ইয়াৰ পৰা এইটো গেটটো পাৰ হ'লে আৰু এইফালে ভিতৰত গেট আছে, তালৈকে সেইফালে যাবলৈ দিয়া নাই বাৰু এতিয়া। ইয়াৰ পৰাই আমি ঘূৰিম।